हेलो गाइज वेलकम टू आवर चेनेल संगीता निहारिका संगीता और निहारिका अन्य এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি ভাবিছোঁ আকৌ এটা ব্লগ আৰম্ভ কৰিম। ইটো সিটোকে দেখাই থাকিম। আজি কি কৰোঁ ভাবিছোঁ, এবাৰ ভাবিছোঁ ডায়েট মেইনটেইন কৰোঁ। অলপ বৰ শকত হৈ গৈছোঁগৈ, দেখিছেনে কিমান শকত হৈ গৈছোঁগৈ একদম। ভাবিছোঁ এবাৰ ডায়েটিঙত থাকি যাওঁ। মই এতিয়া 11টা বাজিলে, অলপতে গা ধুই আহিছোঁ, কাম কৰি আছিলোঁ। একো খোৱা নাই মই, ৰাতিপুৱা খালি অকণমান গৰম পানী খাইছোঁ আৰু একো খোৱাই নাই। ছোৱালীকো ৰাতিপুৱা মেৰিকল বিস্কুটে হৰলিক্সে এনেকৈ মিলাই পেলাই খোৱালোঁ, তাইকো এতিয়া একো খোৱা নাই। ভাবিছোঁ ময়ো কিবা এটা খাই লওঁ, তাইকো কিবা এটা জলপান অকণ তাইলৈ বনাব লাগিব। মই কিবা ফল মূলকে কিবা খাম। আজিৰ পৰা মুঠতে ডায়েটিং ফ'ল' কৰিম আৰু ৰাতি ৰাতি ভাত নাখাওঁ, দিনত মাত্ৰ এবাৰে ভাত খাম। চাওঁ কিমান দিন পাৰোঁ কৰিবলৈ। মাজতে কৰিছিলোঁ কিন্তু ৰাতি একে টোটেলি ভাত নাখাইছিলোঁ আৰু ৰাতিপুৱা দিনটো একো নাখাওঁ, 2টামান বজাতহে ভাত খাওঁ। তেনেকৈ থাকোঁতে মোৰ ল' প্ৰেছাৰ হৈ গৈছিলেগৈ। অলপ ক্ষীণাইছিলোঁ কিন্তু ল' প্ৰেছাৰ পাই গৈছিলেগৈ, মাথা ঘূৰাই অৱস্থা নাইকিয়া হৈছিলে, চেলাইন ল'বলগীয়া হৈ গৈছিলেগৈ। তেতিয়াৰ পৰা কৰা নাই, আকৌ এতিয়া পূৰা বিন্দাছ খাই আছোঁ। সেইটো কাৰণে আকৌ এয়া দেখিছে ফেটৰ টোটোলা ওলাই গৈছে। কি ক'ব আৰু, তাকে কিমানখিনি পাওঁ চেষ্টা কৰিম আৰু দেখাই যাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো। বেছি নাখাওঁ, কমাই খাম। মই লৈছোঁ এটা আপেল লৈছোঁ। এইটো আপেলে এফাল মই খাম, এফাল ছোৱালীক খাম। ছোৱালীক মই জলপান বনাই খাম, তাইক সিজাই তাই এনেকৈ কেঁচা আপেল নাখায়। এফাল তাইলৈ, এফাল মই খাম। মই এফাল কাটি লওঁ। আপেলটো যিহেতু ডাঙৰ, সেইটো কাৰণে এনেকৈ এফালে খাম। এইটো মালভোগ কল মই খাম, ছোৱালীক নোখাওঁ, তাইক মই পিছত খাম। এই 4টা মই খেজুৰ লৈছোঁ, এই 4টা মই ছোৱালীলৈ কোমলাই থ'ম। তাইক যিহেতু মই জলপান বনাই খাম, এনেকৈ ঢালি লৈ পেলাই গুড়িটো এৰুৱাই গৰম পানী অকণমান দি পেলাই অলপ সময় কোমলাই থ'ম। এইখিনি এনেকৈ এৰুৱাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম অলপ গৰম পানী। এইখিনি গৰম পানী দি পেলাই এনেকৈ অলপ সময় 5 মিনিটমান কোমলাই থ'ম। তেতিয়া বস্তুটো কোমলিব, মিক্সিত মই পিচিম, তেতিয়া বাকলিটো মানে গোটা গোটা হৈ নাথাকে, গোটেইখিনি পিছা যাব। আৰু আপেল ফাল কুটি পেলাই ইয়াতে একেলগে পিচি ল'ম মিক্সিত। আৰু তাই জলপানটো মই কেনেকৈ বনাওঁ দেখাই আছোঁ পিছত। এইখিনি আনিলোঁ, মই এতিয়া খাই লওঁ। মই ইমান খাবলৈ ভাল নাপাওঁ ফল মূল, তেওঁ উপায় নাই, খাব লাগিবই। গোটেইখিনি চাগে খাব নোৱাৰিমেই, এপিচে খাম চাগে, খাই লওঁ মই। এইখিনি আপেল আৰু খেজুৰখিনিতে মই মিক্সিত মাৰি ল'ম। মই আপেলৰ বাকলি গুচাই লৈছোঁ। আমাৰ ছোৱালীক কেঁচা ফল মূল খাবলৈ মন নকৰে, সেইটো কাৰণে মই এনেকৈয়ে খুৱাওঁ, উপায় নাই, ল'ৰা ছোৱালীক খুৱাব লাগিবই যিহেতু। আৰু কলটো ডাঙৰ মালভোগ কল আছিলে, মই এফালে খালোঁ, এফাল তাইৰ জলপানৰ লগতে মিক্স কৰি দিম। কিন্তু ইয়াৰ লগত মই এতিয়া নিপিছোঁ, এইখিনি এক্সট্ৰাকৈ পিহি ল'ম। এইখিনি দেখিছেনে, এয়া পূৰা মানে পিহি পেলাই মই এতিয়া চচপেনত দি দিলোঁ। ইয়াতে দি দিম অকণমান চুজি, এইকণ দিম, বেছি নিদিওঁ। ইমানকণমান চেনি দিম, বেছি নিদিওঁ, কাৰণ খেজুৰিটো মিঠা আছে, সেইটো কাৰণে চেনিটো কমাই দিম। মৌজোলো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে চেনি সলনি, মই বাৰু চেনি দিম, এতিয়া মৌজোল নিদিওঁ। এইখিনি ধুনীয়াকৈ মিলাই ল'ম। চুজিটো ঠাণ্ডা হৈ থাকোঁতে দিব লাগে, নহ'লে পিছত গৰমত দিলে গোটা হৈ যায়। এইখিনি এতিয়া মই ধুনীয়াকৈ উতলাই ল'ম। এইফালে কলডোখৰ এনেকৈ ধুনীয়াকৈ মিহিকৈ হেৰি কৰি ল'ম। কলখিনি এনেকৈ পিহি লোৱাৰ পিছত এতিয়া ইয়াতে মই জলপানখিনি ঢালি দিম। এইখিনি জলপান এদি এতিয়া ধুনীয়াকৈ মিলাই দিম কলৰ সৈতে। ইয়াতে দি দিম মই এতিয়া অকণমান ঘিউ দি দিছোঁ। এইখিনি এতিয়া ফেনৰ তলতে ঠাণ্ডা হ'বলৈ দিম। মই বিচনা ওপৰত থৈছোঁ, তলত থ'বলৈ ভয় লাগে, কিবা বগাই আহি বুলি পৰুৱা চৰুৱা, এনেকৈ ওপৰতে থৈ পেলাই ফেনৰ সময়ত অকণমান ঠাণ্ডা হ'বলৈ দিম। কিছুমানে ঘিউখিনি তাৰ জলপানত বাকি পেলাই ইয়াত থ'বলৈ মানে আহোঁতেই মই হাতৰ পৰা পিছল খাই গোটেই ঘিউটো ভাঙি থাকিলে। ডাঙৰ ঘিউ আছিলে। ভাত পানী খালোঁ, ছোৱালীকো গা পা ধুৱাই তাইকো খুৱাই দিলোঁ। তাইজনী শুইছে। তাই শুওঁতে মোৰ টোপনি আহি গৈছিলে। বান্দৰে দপদপা শুনিহে মই সাৰ পাই গৈছোঁ। বজাৰলৈ যাওঁ, তাইক পাই থৈ যাম মানে। তাইক পাই থৈ গ'লে ভাল আৰু, তেতিয়া তাই দুষ্ট কৰি নাথাকে। সেয়া মায়ো নাইকিয়া, নামঘৰলৈ গ'ল, দেউতাহে আছে ঘৰত অকল। চিম্পি থাকিব চাগে, তাইক ফোন কৰি মাতিম, তাই থাকিব। তাই উঠিলেও তেতিয়া চিন্তা নাই আৰু। তাইক বজাৰলৈ লৈ গ'লে মানে বহুত দিগদাৰ লাগে। তাইক লৈ আকৌ বজাৰ আকৌ ইফালে সিফালে দৌৰ মাৰে বুলিও ভয় লাগে, গাড়ী মটৰ চলি থাকে, সেইকাৰণে তাইক নিনো। মই পিতাই যাম। আমি বজাৰলৈ আহিছোঁ এতিয়া ওলাই গৈ, বাহঁতৰ ঘৰলৈ আহিছোঁ, ইও যাব যে, সেইকাৰণে ছোৱালী খুৱাই থৈ আহিছোঁ। বজাৰ কৰি আহি আছোঁ, যি একে গৰম দিছে, একে ৰ'দ।
মোৰ তাতে মাথা ঘূৰাই একে অৱস্থা নাইকিয়া হ'ল। আকৌ দোকান এখনতে বহি ভালকৈ ফেনৰ তলত মাথা চাথা পানী লৈ পেলাইহে মই ভাল হৈছে। আকৌ আহি প্ৰেছাৰটো জোখাইছোঁহি, প্ৰেছাৰটো জোখাইছোঁ ল' প্ৰেছাৰ। যেতিয়াই মই ডায়েটিং বা কিবা কৰিম বুলি ভাবোঁ তেতিয়াই মোৰ প্ৰেছাৰটো ল' হয়। ওপৰত আছে 80, তলত আছে 60, বহুত প্ৰেছাৰ কম। তাকে এতিয়া আহি আছোঁ আৰু লাহে লাহে, এতিয়া অলপ ভাল পাইছোঁ। বজাৰ চজাৰ কৰি হ'ল বাৰু। তাৰপিছতে মোক মাথাটো ইমান গাটো ইমান বেয়া লাগিছে, মাথাটো ঘূৰাইছে। নাই বোলো নহ'লে মই পৰি যাম, পানী চানী লৈহে ভাল হৈছে। গতিকে আহি আছোঁ। বজাৰৰ পৰা আহি পালোঁহি অথনিয়ে। আহি পেলাই মই গা ধুলোঁ, গা ধুই ধূপ ধূনা জ্বলালোঁ, দেউতাক চাহো বনাই দিলোঁ। মই চাহ খোৱা নাই, ছোৱালী খোৱাৰ পৰা তেতিয়াই উঠিলে। অকণমান জুচ দিছোঁ, খাই আছে তাকে তাইক এতিয়া অকণ পঢ়াবলৈ বহিছোঁ, পঢ়াই লওঁ তাৰপিছতে ভাতত লাগিব। আজি মানে মোৰ মাথাটো ইমান বিষাইছে একদম পূৰা, এইটো চাইড পূৰা বিষাই আছে, মানে অশান্তি লাগিছে। তো তেনেকৈ ভাত বনালোঁ, চিম্পুলকৈ বনাই থৈছোঁ, মাছে জিকা আলু বিলাহী তেনেকৈ বনাইছোঁ। আৰু একো চব্জি তব্জি বনোৱা নাই, তেনেকৈ খাব নেমু দি পেলাই টেঙা জোল বনাই থৈছোঁ। ছোৱালীক কেইটামান খুৱাই লওঁ, মইতো নাখাওঁ এনেও, তাইক কেইটামান খুৱাই লওঁ মই এতিয়া। এয়া দেখিছেনে, চিম্পুল মাছৰ জোল বনাই থৈছোঁ, আলু বিলাহী আৰু জিকা দি পেলাই নেমু দি পেলাই বনাই থৈছোঁ। এনেকেই খাব ঘৰৰ মানুহে, একো ভাজি চাজি নবনালোঁ, বনাবলৈ মন যোৱা নাই মোৰ। মই গা পা ধুই আহিলোঁগৈ, ছোৱালীয়ে একদম পূৰা ভিতৰৰ গতি নাইকিয়া কৰিছে। এয়া দেখিছেনে, ঘৰত কোনো নাইকিয়া। মায়ে গ'ল প্ৰসাদ ধুবলৈ, তাৰপিছত দেউতা গৈছে বজাৰলৈ, মানে দলংঘাট বজাৰলৈ মিঠাই আনিবলৈ গৈছে। যিহেতু কাইলৈ আমি নামঘৰত শৰাই দিয়া কথা আছে, কালি শৰাই বজাৰ কৰা হৈ গ'ল, কিন্তু চাহৰ লগত দিবলৈ মিঠাই আনিবলৈ গৈছে দলংঘাট বজাৰলৈ। তাৰপিছতে দেউতা তালৈ গ'ল, গতিকে ঘৰত কোনো নাইকিয়া। মায়ে প্ৰসাদ দিবলৈ গ'ল, কোনো নাই। মই তাইক অকলে এৰি থৈ পেলাই মানে গা ধুবলৈ যাবলৈ মানে ভাল লগা নাই। ল'ৰা ছোৱালী মানুহৰ মুখত কিবা মানে মুখত যিকোনো বস্তু সোমোৱাই দিয়ে। বেলুন ফুলাই আছে, ভয় লাগে বেলুন লাগি যায়গৈ বুলি। তেনে তাইক থৈ পেলাই তেওঁ মই গাটো পটকৈ ধুই আহিলোঁ, কাপোৰ চাৰ্ফতে দি থৈ আহিছোঁ। তেনেকৈ আহি পেলাই ধুমাধুম তাইৰ কাৰণে জলপান বনাইছোঁহি। মই কল অকণমানে আপেল অকণমানে খালোঁ, বাকী একো খোৱা নাই। চাহ তাহ এয়া দিছেনে, টেমা টেমা ক'ত আনি খেলা বস্তু আনি উঠাইছে। আকৌ কি কৰিছে, ফুট চুট আনি পেলাই লৈছে। মানে অঘাইতং, মানে এইবিলাক কাপোৰ কানি আনি চাদৰ মেখেলা পিন্ধি গতি নাই বোলো, তাকে কৰি তই খেলি থাক, মই গাটো ধুই আহোঁ। এতিয়া তাইক জলপান খুৱাই লওঁ। সেইকাৰণে মই এতিয়া কল আৰু ওটছ বনাই আনিছোঁ, ইয়াতে দিম এতিয়া অকণমান হানি, চেনি নাই দিয়া, মই হানি দিছোঁ। আৰু কালি দেখিছিলে ঘিউটো ভাঙি পেলাই পৰিছিলে, আকৌ এটা মই নতুন ঘিউ কিনি আনিছোঁ কালি বজাৰলৈ গৈ। সেয়া ঘিউ চামুচো দি ল'ম। ঘিউ সানি দি পেলাই এতিয়া ধুনীয়াকৈ লৰাই পেলাই ঠাণ্ডা হ'বলৈ দিছোঁ ফেনৰ তলত। কালি মাথাত তেল দিয়া একে টেপটেপিয়া হৈ আছে, তেল দিহে ৰক্ষা আছে। ৰাতি সোনকালে মই শুই থাকিলোঁ, সেইটো কাৰণে ভাত পানী মাহঁতক দিয়ে, মইতো নাখালোঁৱে। তাইও যেনিবা শুলে মোৰ লগতে একেলগে, বাকী একো তাই ডিষ্টাৰ্ব কৰা নাই। এইবাৰ চুলিখিনি সলাই পেলালে। মেকুৰীটোকো গা ধুৱালোঁ, এইটো মেকুৰী দেই, এইটো মেকুৰী টেবুলৰ ওপৰত উঠি আছে। এইফালে মাছে মই চুকা টেঙা আৰু আলু বনাইছোঁ, এয়া বিলাহী চুকা টেঙা মাছ। তাই বিৰাট উফোন লাগিছে, তাই নাহা হ'ল। এইফালে আহি ওৱাত বহি আছে। কি হ'ল হা, ইমান উফোন পাতে, কি হ'ল শুন, উফোন লাগিছে হা, নামাতা মোক হা, নামাতা নেকি? মামা ঘৰলৈ যাবাগে কিয়? মই কান্দি থাকিম নহয়, তেতিয়া মোৰ কি হ'ব? তই কয়নে বাৰু? কি হ'ব তেতিয়া? বেলুনটোহে ফুটি যাব। তাইক মানে টেবুলখনৰ ওপৰত উঠি থাকিব লাগে। মই নামিবলৈ ধমকি দিলোঁ যে, সেইটো কাৰণে তাই উফোন কান্দিছে। পৰিলে তাৰপৰা সিদিনাখনতো বিচনাৰ পৰা পৰি সেয়া কি হৈছিলে কপালত? অঁ, তাই আকৌ টেবুলৰ পৰা যদি পৰা হয় কি হ'ল হয়? মাথাটো ফাটি থাকিলে হয়। খোৱাৰ পৰা উঠিলোঁ, আমাৰ শুনে খাব লৈছে লালমোহন। এইটো কি খাবানে তুমি? খোৱা। গুড ইভিনিং এভৰিৱান। আমি খোৱাৰ পৰা উঠিলোঁ, দুপৰীয়া ভাত পানী খাই শুই থাকিলোঁ আৰু ছোৱালী উঠিলে ন খোৱাৰ পৰা। তাইক মিঠাই অকণমান খালে, লালমোহন অকণমান। তাৰপিছতে মই এয়া লাল চাহ আৰু কেইটামান চেনা, মিঠা চানা খাবলৈ লৈছোঁ। চকুত কি লগাইছা? চা তেনেকৈ নলগাই
এয়া কি কৈছা মানে কি কৈছা কি কৈছা তুমি ভুটনি হৈছা মই মাক খোৱা নাই নহয় মই ভুটনিহে আছোঁ কি হ'ল ভুটনি হৈছা ভুটনিয়া কেনেকৈ থাকেনো ভুটনি হৈছা তুমি দেখিছা জানো ভূত আজিলৈকে ভূত দেখিছা তুমি তে কেনেকৈ ক'লা ভুটনি হৈছা বুলি ভুটনি কি তেনেকুৱা নেকি দেখিবলৈ পুৱাই ফটো লৈ লৈছে চাওঁ এক মই গা ধুৱাই আনিলোগৈ যি একেবাৰে গতি নাইকিয়া কৰিছিলে তাই নিজে ৰিমুভ কৰিছিলে তেল আৰু কপাহ দি কিন্তু গোটেই গাটো তেল কৰিলে মই সেইটো কাৰণে তাইক গা ধুৱাই আনিলোগৈ এতিয়া ৰাতি এতিয়া তাইৰ কাৰণে মই খিচিৰি বনাই থৈছোঁ তাইক খিচিৰি খুৱাই দিম আমি হ'লে ভাত বনাই আছোঁ সেইটো কাৰণে নখ কামুৰি নাথাকে বেয়া অভ্যাস এটা লৈছে নখ কামুৰি থাকে হেল্ল' গাইজ গুড মৰ্ণিং আমি উঠিলোঁ শুৱাৰ পৰা উঠিলোঁ উঠি পেলাই কাম বন কৰি আছিলোঁ ঘৰ মুচিলোঁ কাপোৰ ধুলোঁ মই তাৰপিছতে গা পা ধুই আহিছোঁ গোপিনীও আহিছে প্ৰসাদ ধুবলৈ যিহেতু আজি শৰাই দিয়া কথা আছিলে নামঘৰত কৈছোঁগৈ কালি তাৰপিছতে এতিয়া মই গা পা ধুলোঁ ধুই পেলাই এতিয়া গোপিনীকো চাহ বনাই দিওঁগৈ ছোৱালীৰ কাৰণেও কিবা এটা খাবলৈ বনাওঁ ৰাতিপুৱা বিস্কুট অকণমান খুৱাই একো খোৱা নাই এতিয়া 10:30 বাজিলেহি সময় হ'ল তাই সেইজনী ছোৱালী তাইও গা পা ধুলে মোৰ লগত একেলগে তাই বেলুন ফুলাই আছে তাইও গা ধুলে মোৰ লগতে একেলগে বাথৰুমত সোমালে তাইও গা ধুলে দুইজনে একেলগে গা ধুলোঁ এতিয়া যাওঁ তাইৰ কাৰণে মেগী অকণকৈ বনাওঁগৈ ৰাতিপুৱা বিস্কুট খালে কিবা কিবি আজিতো ভাত বনোৱা নহ'বই সেইকাৰণে চাই থাকিব ভিডিঅ'টো ছোৱালীক মই মেগী খুৱাম বুলি ভাবিছিলোঁ কিন্তু মেগী নোখোৱাওঁ মই এতিয়া এই ব্ৰেড অকণমানে গাখীৰে মৌজোল দি তাইক এনেকৈয়ে খুৱাই দিওঁ মই মেগী পিছতহে বনাই দিম তাইক এইফালে এয়া চাহ বনাই আছোঁ গোপিনীৰ কাৰণে চাহ মই ওলাই হ'ল নামঘৰলৈ যাব ওলাইছোঁ যাওঁ এতিয়া নামঘৰলৈ নাম গালেই নামঘৰত গৈ দেখাই আছোঁ নামঘৰৰ পৰা আহি পালোঁহি আহি পেলাই এতিয়া বহিছোঁহি প্ৰসাদ খালোঁ খাই কৰি আহিছোঁ এয়া জাষ্ট বহিছোঁহি ভাত পানী আজি বনোৱা নহ'ল নামঘৰতে চাহ খালোঁ চাহ পুৰি এয়া দেখিছে মিঠাই তেনেকৈয়ে আজি আছোঁ দিনটো তাকে আৰু ভিডিঅ'টো বোলো ইমানতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নহ'লে বহুত দীঘলীয়া হৈ যাব চাই শান্তি পাব বাই